নাই তাতো স্যার বিটিসিত কি হয়েছে কি হোৱা নাই মই ভাবো তেওঁলোকে সেইটো বিচাৰি চাব নালাগে। তেওঁলোকে বিটিসিক ৰিজেক্ট কৰি ফেলে পৃথক ৰাজ্য আন্দোলন তেওঁলোকে কৰি আহিছিল। তেওঁলোকে নামানে বিটিসিৰ ওপৰত বিশ্বাসে নাছিলে। তেওঁলোকৰ বিটিসিৰ কোনটো আইনৰ কথাটো আজি কৈছে তেওঁলোকে সেই আইনটোই নামানিছিলে। তেওঁলোকৰ কথাটো কি আছে বিটিসি চুক্তি হৈ পেলে বিটিআৰ কৰি নতুন চুক্তিৰ দ্বাৰা কিবা এটা নতুন প্ৰশাসন কৰা আজি সেই কথা পাহৰি গ'ল তেওঁলোকে। আজি 5 বছৰ হল বিটিআর চুক্তির কোনো কথা নাই, কোনো ইমপ্লিমেন্ট নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিএসসি চুক্তি রিজেক্ট করেছিল যে সেই বিএসসিক মোক নালাগে। বিটিসি যেতিয়া একর্ড হয়েছিল হাগ্ৰামাই কৈছিল বিএসসিত কি হয়েছে কি হওয়া নাই মোক একো নালাগে, মই বিটিসি হিসাবে কৰি যাম। আৰু তেখেতে ইমপ্লিমেন্টেশনের কারণে লাগি গৈছিল, কোনো রাজনীতির কারণে নহয়। আৰু বিটিসি চুক্তি ফেব্ৰুৱাৰীত চুক্তি কৰি ফেলে মে মাহত ইমপ্লিমেন্টেশন হৈছিল। সাংবিধানিকভাৱে বিটিসি বড়ো লেংগুৱেজ এইচডিএলত CIT HRD মিনিষ্ট্ৰীয়ে ৰিকগনিশ্যন দিছিলে। ইয়াৰ পিছত আপোনাৰ ডিপ্লোমা কোর্স আৰম্ভ কৰিছিলে। আপোনাৰ 3টা নতুন জিলা নটিফিকেশন কৰিছিলে একৰ্ডত। তাৰ পিছতে হাগ্ৰামা মহিলাই ডাঙৰীয়া 6 ডিসেম্বৰত তেওঁ সাৰেন্ডাৰ কৰিছিল। কিন্তু আজি বিটিআর চুক্তি জানুৱাৰীত হৈছে, আজি জুন হল, কিন্তু একর্ড ইমপ্লিমেন্টেশন একো হোৱা নাই। আৰু তেওঁলোকে একর্ড ইমপ্লিমেন্টেশনের কাৰণেও লাগা নাই, তেওঁলোকে নিৰ্বাচনৰ কাৰণেহে লাগি আছে। গতিকে যোৱা কথা তুমি কিয় আন্দোলন কৰিছিলা সেইটো নহয় বুলিটোহে আন্দোলন কৰিছা। বিটিসিৰ কোনো নিয়ম নীতি তুমি পছন্দ নকৰে, বিটিসিৰ সিস্টেমটো তুমি পছন্দ নকৰে, বিটিসিতে কিবা ভাল হ'ব বুলি তুমি বিশ্বাসে নকৰে। আজি বিটিসিত কি হৈছে কি হোৱা নাই তাতহে কিয় ব্যস্ত হৈছে। আৰু ৰাইজক কিবা এটা দিম বুলি আজি কৈ আছিলে বিটিআৰ দ্বাৰা, সেইটোৰ কাৰণে কিয় মনোযোগ দিয়া নাই। বিটিসিটো এইটো যদি ভাবিছিলে 2014 চনৰ পৰা পৃথক ৰাজ্যৰ আন্দোলন নকৰি 2005 পৰা বিভিন্ন ৰাজনৈতিক দলৰ লগত নাথাকি যদি বিটিসি উন্নয়ন আৰু বিটিসি একৰ্ড ইমপ্লিমেন্টেশনত যদি তেখেতসকলে লাগি আহিলে হয়, আজি সেই বিটিসি কিমান সুন্দৰ হলে হয়। হাগ্ৰামা মহিলাই ডাঙৰীয়া তেওঁলোকৰ বাৰে বাৰে অপজিশন কৰি থকাৰ পিছতো, সদায় বিৰোধিতা কৰি থকাৰ পিছতো আজি সেই BPF দলে বিটিসিখন এই পৰ্যায়লৈ আনিছে য'ত নিৰ্বাচন খেলি তেওঁলোকে আজি আনক গালি দিব পাৰিছে। এই নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়া 40টা সমষ্টি বনাই বিটিসিখন গঠন কৰা BPF দল হাগ্ৰামা মহিলাই ডাঙৰীয়া। গতিকে তেওঁলোকৰ বিটিআৰটো এতিয়া ক'ত, পঞ্চায়তত আছে না ক'ত আছে? NDBनि केसफोरखौ उइथड्र खालामनो थाखाय थांनाय 2003 नि 12 जुनावनो बिथांमोना मोनसे माइनस दिहुनदोंमोन। बे माइनसखौ नोंथांमोननो होगोन जे गासैबो NDBनि NIA केस जानानै नांनानै थानाय बेखौ उइथड्र खालामनांगौ होननानै NIA केससिम जास्टिस मोननो थाखाय लिरनानै हरगोन होननानै बिथांमोना माइनस दिहुनदोंमोन। बे माइनसखौ नोंथांमोननो होगोन, खिन्थु दिनैसिमबो केस उइथड्र खालामाखै। खोथाखौथ' बुंलांनाया गोजाननि खौरां, लिरनानै दिहुननाय माइनसखौनो दिनै बिथांमोना मावफुङाखै। जे NIA केस नांनानै थानाय जेसेबां एक्स NDFफोर दङ बिसोरनि केसखौ उइथड्र खालामनाय जागोन, लाइजाम हरनाय जागोन, आर'जलाइ हरनाय जागोन होनना लिरनायानो दङ माइनसआव। जोंहा CM दङ, बिटिसिनि दैदेनगिरिफोर दङ, बेखौनो मावफुङाखै। बुंनायखौलाय मा फोथायनो? EM राकेश ब्रह्म आरो रन्जित बसुमतारिनि सायाव आङो राकेश सार बिथांनि सोमोन्दै बेयाव बुङा। आङो बिथांनि समस्थियाव थांनानै बुंहैगोन। नाथाय आं मोनसे खोथाखौ बुंगोन, जोंहा रन्जित EMनि सायाव बिथांनि सायाव आं बुंगोन, नोंथांमोना रन्जित सिं डाकुनि सिनेमाखौ नुबाय दा, पुराना भिडिअ'? आंखौला मिथिगौ रन्जित सिं डाकु होननाय फिल्म गैयामोनबा? रन्जित सिं डाकुआ रायजोफोरजों होसो जायो नङा होमबा? फिल्माव रायजोखौ अयनाय खालामनायनि थाखाय, रायजोखौ थगायनायनि थाखाय, रायजोखौ बुथारनायनि थाखाय फिल्माव रन्जित सिं डाकुआ लास्टाव होसोनानै बुख्रुब जायो, बुथार जायो। थिग बेबायदिनो रन्जित सार EM बिथाङाबो टाइटेलावसो बेलेग, बिसोर डाकु नालाय रायजोजों होसोजानाय, बुग्लि जानाय, रायजोखौ थगायनायनि, रायजोखौ अयनाय खालामनायनि, दंफां दाननायनि आरो जोङै मा होनना बुंगोन हा होनो हायैनि रायजोफोरजों फिल्माव जेरै होसोजादों मोगथाङावनो रन्जित बसुमतारि सारा होसोजागोन। फिल्मावसो रन्जित डाकुखौ होसोजादोंमोन ना आंखाल, एबा मोगथाङावनो रन्जित सिं डाकुआ जेरै होसोजादों बिदिनो रन्जित बसुमतारि सार बिथाङा होसोजागोन।